ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ ট্ৰাক আৰু বাছৰ এক্সিডেণ্টৰ বিষয়ে। সেই ভিডিঅ'টো অলপ মানে 1-1.5 মিনিটৰ ভিডিঅ', সেইকাৰণে মই ভালকৈ বুজাব পৰা নাই। সেইকাৰণে আপোনালোকৰ ওচৰত মই দুখিত। এই ভিডিঅ'টোত বিতংভাৱে আলোচনা হ'ব ট্ৰাক আৰু বাছৰ মাজত মানে কি পৰিস্থিতি আচলতে হৈছে, অলপ তাৰ পৰা আভাস আমি অলপ বুজিব পাম। যে ট্ৰাকৰ এটা ৰিপৰ্ট মতে জনা গৈছে যে 12 চকীয়া ট্ৰাকে অধিককৈ 19 টন কয়লা বহন কৰিব পাৰিব, কিন্তু সেই ট্ৰাকখনে 56 ট্ৰাকৰ মালিকে 56 টন কয়লা বহন কৰিছিল। আৰু সেইটো এটা দোষ, আৰু সেই কুঁৱলী মেইন কাৰণ, আৰু কুঁৱলীৰ মাজতে ট্ৰাকখন কণ্ট্ৰলত অনা দিগদাৰ হৈছে। আৰু বাছৰ ড্ৰাইভাৰৰ স্ত্ৰীজনে এটা ভিডিঅ'ত কৈ দিছে যে মোৰ স্বামীয়ে মানে টোপনি ক্ষতি কৰি বাছ চলাব গৈছে। পিকনিক পাৰ্টিয়ে বাৰে বাৰে ফোন দিছে। 11টা মানত তেওঁ টোপনি যোৱাৰ পিছত 2 ঘণ্টা পিছতেই ফোন দিয়া আৰম্ভ কৰিছিল। তাৰ 2 ঘণ্টা পিছতেই বাছখন চলাব লগা তাৰ হৈছিল। হয়তো তাৰ টোপনি ক্ষতি হৈছে বাবে বাছখন কণ্ট্ৰলত অনা অলপ দিগদাৰ হৈছে। সেই বিষয়ে মই ইয়াতে এটা ভিডিঅ' আপোনালোকক একটা ভিডিঅ' লগাই দিম। সেই ভিডিঅ'ৰ পৰা আপোনালোকে বিতংভাৱে ট্ৰাক আৰু ট্ৰাকৰ বিষয়ে আপোনালোকে জানিব পাৰিব যে ট্ৰাকৰ কি কাগজ পত্ৰ কাৰ নামত আছে, ধৈৰ্য ধৰি অলপ ভিডিঅ' সময় বাগৰাৰ লগে লগে বাঢ়িছে ৰহস্য। পুৱতি নিশা দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত 12জন লোকৰ প্ৰাণ লোৱা এইখনেই অভিশপ্ত কয়লা ভৰ্তি ট্ৰাক। এতিয়াও ৰহস্যৰ মেৰপেচত সোমাই থকা ট্ৰাকখন আৰু এই ট্ৰাকখনত মজুত হৈ থকা কেঁচা কয়লাখিনিক লৈ চলিছে সৰ্বত্ৰ চৰ্চা। কিয়নো কেঁচা কয়লা সৰবৰাহ বন্ধ হৈ থকা ৰাজ্যত ক'ৰ পৰা আহিল এই কয়লা ভৰ্তি ট্ৰাকখন? প্ৰাগ নিউজৰ ফালৰ পৰা চলিল অনুসন্ধান। প্ৰথম পৰ্যায়ত অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি AS01 PC 0648 নম্বৰৰ 14 চকীয়া এইখন ট্ৰাকখনৰ গৰাকী গুৱাহাটীৰ হাতীগাঁৱৰ আব্দুল বাৰিক। সেই নিশা ট্ৰাকখন চলাইছিল আব্দুল বাৰিকৰ পুত্ৰ নুৰ আলম হকে, যাৰ দুৰ্ঘটনাত প্ৰাণ গৈছে। হেণ্ডিমেনজনে দুৰ্ঘটনাৰ পাছতে অন্য এখন গাড়ীত উঠি পলায়ন কৰিছে। এতিয়া মূল কথাটো হ'ল ট্ৰাকখনে নিশা ক'ৰ পৰা কয়লা অতিৰিক্ততকৈও অতিৰিক্তভাৱে কঢ়িয়াই আনিছিল। জানিব পৰা মতে টিৰাপৰ পৰা বঙাইগাঁৱলৈ আনিছিল কেঁচা কয়লাৰখিনি। টিৰাপৰ SB এণ্টাৰপ্ৰাইজ নামৰ এটা ট্ৰেন্সপৰ্ট এজেঞ্চিৰ পৰা কয়লাখিনি সৰবৰাহ কৰা বুলি এখন ইৱে বিল জেনেৰেট কৰা দেখুওৱা হৈছে। আমাৰ সাংবাদিকে টিৰাপত SB এণ্টাৰপ্ৰাইজৰ ঠিকনা বিচাৰি অভিযান চলাইছে যদিও এতিয়ালৈকে পোৱা নাই বিচাৰি। হয়তো SB এণ্টাৰপ্ৰাইজ এটা অদৃশ্য প্ৰতিষ্ঠানো হ'ব পাৰে, কিন্তু ডাঙৰ কথাটো হ'ল এই ট্ৰাকখনে কাৰ পৰা কোন প্ৰতিষ্ঠানলৈ কয়লাখিনি কঢ়িয়াইছিল তাৰো কোনো তথ্য নাই, কাৰণ ট্ৰাকখনৰ নাছিল কোনো ধৰণৰ চালানবিহীনভাৱে কয়লা বুজাই কৰা ট্ৰাকখনে যিকোনো স্থানলৈ নিব পাৰে এই চোৰাং কয়লা। প্ৰাগ নিউজৰ অনুসন্ধানত পোহৰলৈ অহা ভয়ংকৰ তথ্য মতে 14 চকীয়া ট্ৰাকখনে অবৈধ আৰু বিপদসংকুলভাৱে কঢ়িয়াই আনিছিল 56.53 টন কয়লা। এখন 14 চকীয়া ট্ৰাকত সৰ্বাধিক কিমান পৰিমাণৰ বুজাই কঢ়িয়াব পাৰে চাওক এই তথ্য। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ ট্ৰেন্সপৰ্ট ডিভিজনে জাৰি কৰা RTI 1028/11/2017 MVL নং নিৰ্দেশনা মতে 12 চকীয়া ট্ৰাকে বুজাই কৰিব পাৰে সৰ্বাধিক 19 টন, 14 চকীয়া ট্ৰাকে সৰ্বাধিক 28.5 টন, 16 চকীয়া ট্ৰাকে সৰ্বাধিক 36 টন। কিন্তু এইখন 14 চকীয়া ট্ৰাকে কঢ়িয়াইছিল 56.53 টন কয়লা, যিটো আছিল বিপদসংকুল। ট্ৰাকখনে অতিৰিক্তভাৱে কঢ়িয়াইছিল 26 টন কয়লা, যিটো অতি সাংঘাতিক কথা। ধৰা হ'ল চোৰে চুৰ কৰিছে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখনৰ প্ৰৱেশ কেনেকৈ সম্ভৱ হ'ল? তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট জিলাৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ভাঙি কেনেকৈ দেৰগাঁও পালেহি ট্ৰাকখন? নে আৰক্ষীয়ে আগবঢ়াই দিছিল এই অভিশপ্ত ট্ৰাকখনক? নিষিদ্ধ কয়লা চোৰাংভাৱে অতিৰিক্ত বুজাই কৰি বঙাইগাঁৱলৈ যাব খোজা ট্ৰাকখন যে কাৰোবাৰ আশীৰ্বাদতেই আহিছিল, সেই কথা আৰু এতিয়া অসমৰ ৰাইজক বুজাবলৈ বাকী নাই, যাৰ বাবে ঘটনাৰ 3 দিনৰ পিছতো কয়লাখিনি আৰু ট্ৰাকখনক লৈ আৰক্ষীয়ে হুহুকা পিছলা ভাও ধৰিবলৈ বাধ্য হৈছে।
আমি আচলতে আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলোঁ। আমি আৰক্ষী প্ৰশাসনক সুধিছোঁ যে আচলতে তেওঁলোকে এই কয়লাৰ গাড়ীখনৰ আচলতে GST বিল আছে নাই বা এনেকুৱা ধৰণৰ আনুষংগিক আচলতে কয়লা আনিবৰ বাবে যোনখিনি মানে নথিপত্ৰৰ প্ৰয়োজন হয় সেইখিনি কথা আমি সুধিছিলোঁ, কিন্তু আৰক্ষী প্ৰশাসনে কৈছিল যে আচলতে তেওঁলোকে বৰ্তমান সময়লৈকে কিন্তু কয়লা সংক্ৰান্তীয় কোনো ধৰণৰ ডকুমেণ্টছ বা নথিপত্ৰ পোৱা নাই। ৰহস্যজনক এই বিলত যিটো GST নম্বৰ উল্লেখ কৰা হৈছে সেই GST নম্বৰ হৈছে গোলকগঞ্জৰ এইজন অজয় মণ্ডলৰ। কিন্তু অজয় মণ্ডলে গমেই নাপায় তেওঁৰ GST নম্বৰ কয়লা ট্ৰাকখনে কেনেকৈ পালে। যিজনে এই বিলটো বনাইছে তেখেতে মোৰ GST নাম্বাৰটো ক'ৰ পৰা পালে, প্ৰশ্নটো সেইটো। আৰু দ্বিতীয়টো কথা হ'ল যিটো JB এণ্টাৰপ্ৰাইজ যে পঠাইছে বুলি কৈছে, JB এণ্টাৰপ্ৰাইজৰ লগত মোৰ কোনো সম্পৰ্ক নাই। আজি বোলে 25 বছৰো মই মানে এই এৰিয়াত সেইটো এৰিয়াত যোৱাই নাই। এয়াই হৈছে কয়লাৰ উৰ নপৰা ৰহস্য। এতিয়া 12 জনৰ প্ৰাণ লোৱা চোৰাং কয়লা কঢ়িওৱা ট্ৰাকৰ গৰাকী ওলালেও কয়লাৰ উৎস আৰু কোনে ক্ৰয় কৰিছিল সেয়া যে কোনোদিনেই নোলায় 100% খাটাং। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।